Hello everyone, welcome to my channel Advanced Physio Care. মই ডক্টৰ সুনিতা মৃধা কনসালটেন্ট ফিজিঅথেৰাপিষ্ট। আজি মই আপোনালোকলৈ লৈ অনা টপিকটো হৈছে এইটো এটা ফিজিঅথেৰাপিৰ টপিক নহয়, আচলতে আমাৰ অতিকৈ প্ৰয়োজনীয় চাহৰ বিষয়ে। চাহ আমি সকলোৱে খাই বহুত ভাল পাওঁ আৰু তাকে চাওঁ আহক কি উপকাৰিতা আৰু কি অপকাৰিতা আছে এই চাহৰ। দীঘলীয়া কামৰ অন্তত যেতিয়া আমাৰ দেহাটো ক্লান্ত হৈ পৰে, সেই ক্লান্তি দূৰ কৰিবৰ বাবে একাপ চাহৰ প্ৰয়োজন অনুভৱ কৰা যায়। সকলোৱে ধাৰণা কৰে যে একাপ চাহে মনটোক প্ৰফুল্লিত কৰাৰ লগতে শৰীৰটো সুস্থ অৱস্থাত ৰাখে। ইয়াৰ কাৰণ হ'ল চাহ ৰাগিয়াল বস্তু যদিও ইয়াৰ দ্বাৰা মস্তিষ্কৰ বিশেষ ক্ষতি নোহোৱা হেতু বিজ্ঞানীও চাহক এবিধ উপকাৰী পানীয় হিচাপে ব্যৱহাৰ কৰে। বহুতো গৱেষণা আৰু অধ্যয়নৰ অন্তত বিজ্ঞানসন্মতভাৱে নিশ্চিত হৈ পৰিছে যে চাহপাতত থকা ৰাসায়নিক পদাৰ্থই হৃদপিণ্ড আৰু ৰক্তপ্ৰবাহী নলীৰ ৰোগৰ প্ৰতিৰোধকৰ দৰে কাম কৰে। কিন্তু সকলোৰে মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে যে চাহতনো কি আছে যে আমাৰ দেহত ইমান শক্তি যোগান ধৰিব পাৰে? প্ৰকৃততে চাহ গছৰ পাতৰ পৰা প্ৰস্তুত হয়। চাহপাতত মজুত থকা চেলুলোজ, প্ৰটিন, এচিড, চেনি, কফিন, টেটিন আদি জৈৱ পদাৰ্থ। শৰীৰত কফিন প্ৰৱেশ কৰাৰ লগে লগে স্নায়ুতন্ত্ৰ উত্তেজিত হয় আৰু তাৰ ফলতেই আমাৰ দেহত অৱসাদো আঁতৰি যায়। চাহত বি কমপ্লেক্স থকাৰ বাবে চাহ সেৱন কৰাৰ লগে লগে শৰীৰত কেলৰি বৃদ্ধি পায়। অৱশ্যে অত্যাধিক চাহ সেৱনৰ ফলত আমাৰ শৰীৰত ক্ষতি হ'ব পাৰে, কাৰণ চাহত থকা কফিনে স্নায়ুতন্ত্ৰৰ বিভিন্ন ঠাইত ঘাৰ সৃষ্টি কৰে। তদুপৰি নিদ্ৰাহীনতা, মূৰ ঘূৰোৱা আদি বিভিন্ন ৰোগৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। উচ্চ ৰক্তচাপত ভুগি থকা সকলে অধিক চাহ সেৱন কৰাটো ভাল নহয় বুলি কোৱা হয়। টেনিন চাহত থকা আন এবিধ দ্ৰব্য, যাৰ দ্বাৰা কৌষ্ঠকাঠিন্য হ'ব পাৰে। সাধাৰণতে টেনিন গ্ৰীণ টিত বেছি পৰিমাণে থাকে। শৰীৰত যাতে টেনিন প্ৰৱেশ কৰিব নোৱাৰে সেইকাৰণে চাহ পানীত বেছি সময় সিজাব লাগে। চীন আৰু জাপানত গ্ৰীণ টি আৰু ৰেড টিৰ প্ৰচলন আছে যদিও আমাৰ দেশত গাখীৰৰ সৈতে চাহপাত দি চাহ খোৱাৰ ফলত গাখীৰত থকা কিজোন নামৰ পদাৰ্থবিধৰ লগত টেনিন লগ হৈ এক ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ সৃষ্টি কৰে। বিশেষকৈ অন্তঃসত্ত্বা মহিলাই চাহ পান কৰিলে ক্ষতিৰ আশংকা কৰিব পাৰি।